হাই ফ্ৰেণ্ডছ, খবৰ ভালনে সকলোৰে? তো বলক আজি এটা নতুন ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ। আজি মোৰ লগত আছে এয়া চাওক সুমন দা। তো সুমন দাৰ লগত গৈ আছোঁ আজি ওদালগুৰি ৱাটাৰফল এটা চাবলৈ। তো সেইখিনিত বোলে মজা লাগে, বহুত মজা। সুমন দাই যোৱা সপ্তাহত গৈছিলে, এঠাইত গৈছিলে আৰু এঠাইত যাবলৈ বাকী আছে। তো সুমন দাৰ লগত আজি ময়ো ওলালোঁ। তো সুমন দাৰ লগত সুমন দা আৰু মই আজি দুজনেই আছোঁ। তো বলক আমি তাত যাওঁ। তাত পাহাৰ আছে, পাহাৰত আমি এক্সপ্ল'ৰ কৰিম, পাহাৰ এক্সপ্ল'ৰ কৰিম। তাৰপিছত আৰু আমাৰ এই ৱাটাৰফল আছে, ৱাটাৰফলত আমি গা ধুম। তাৰপিছত আৰু নদী আছে, মজা মজা নদী আছে, মজা মজা পাহাৰ আছে আৰু বহুত কিবা কিবি আছে। তো আপোনালোকক দেখাম চাগে। তাতে এটা পিকনিক স্পটো আছে ন সুমন দা? পিকনিক স্পটো আছে। তো আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। হয়তো বা ভিডিঅ' 2টা বা 3টা হৈ যাব পাৰে। তো আপোনালোকে চাই থাকক। ভিডিঅ' হয়তো বা 2টা বা 3টা হৈ যাব পাৰে। তো সিফালে চাওক, ইফালে দেখাই যাব চাগে। সিফালে পাহাৰ আছে, ইয়াৰ পৰা আমি দেখা পাই আছোঁ। ভিডিঅ'ত চাগে অহা নাই। তো আমি তাত যাম এতিয়া। তো সুমন দাও সিফালে ৰেডি আছে, সুমন দায়ো ব্লগ বনাই আছে, ময়ো বনাই আছোঁ। তো ৰাস্তা দি মানুহ আহিলে বহুত অসুবিধা লাগে। ৰাস্তা দি বহুত মানুহ আহি থাকে। এয়া চাওক, ব্ৰিজৰ ওপৰত থিয় হৈ আছোঁ, এয়া বাঁহৰ তলত। তো সুমন দা বাঁহৰ তলত অলপ জিৰণি ল'লোঁ আৰু মজা, একদম পুৰা মজা জাগাত যাম। আজিৰ ভিডিঅ'টো বহুত ফালাফালি হ'ব চাগে। 2-3টা মান পাৰ্টো হৈ যাব, কাৰণ আমি তাত বহুত ফালাফালিও কৰিম। পাহাৰ এক্সপ্ল'ৰ কৰিম, পাহাৰতো উঠিবলৈ চেষ্টা কৰিম। কিমানখিনি পাৰোঁ সেইটো আপোনালোকে চাবই আৰু। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ড চাওক, আমি কোনখিনিত আহি পালোঁ। এইয়া চাওক, ইফালে পাহাৰ দেখা গৈ আছে। দেখাই নাযায় নেকি? দেখা গৈ আছে। তো চালে সুমন দা আৰু মই ইয়াত আহি পালোঁ। গোটেই ৰাস্তাটোৰ অলপমান ভিডিঅ' কৰিম বুলি ভাবিলোঁ। অলপে আছে, গৈয়ে লওঁ, গৈ কিনে ভিডিঅ' কৰোঁ। তো সুমন দা আৰু কিমানখিনি আছে কৈ দিয়া অলপমান। 1.3 কিলোমিটাৰ। 1.3 কিলোমিটাৰ, তাৰমানে কিমান নাই আৰু পালোৱে। খোজকাঢ়িয়ে যাব পাৰোঁ, দৌৰিয়ে যাব পাৰোঁ এতিয়া। তো বলক সোনকালে গৈ লওঁ। সুমন দা ৰেকৰ্ড কৰি আছে এইখিনি আপোনালোকক। তো এইখিনিত হাত কাটিছে, চাইছেনে? বহুতখিনি দুখ পালোঁ। তো আৰু অলপ সময় আছে, আৰু অলপমান আছে। সুমন দাৰ গোপ্ৰ দি ৰেকৰ্ড কৰি কিনে সেইখিনি আপোনালোকক অলপ দেখাই দিম। সেইখিনি চোৱাৰ পিছতেই চাব আমি আহি পাই গ'লোঁ। তো বলক গৈ থাকোঁ নে কি কয় বন্ধুসকল? বলা। কি মজা লাগিছে ভাই, ফালাফালি আজি। তো আৰু মজা মজা ভিডিঅ' আহি আছে, আপোনালোকে চাই থাকক। কি ধামাকা ভিডিঅ' আহি আছে। তো আপোনালোকে চাই থাকক আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল বলক। তো ফ্ৰেণ্ড, আপোনালোকে চাইছিল, আপোনালোকক কৈছিলোঁ আৰু 1.5 কিলোমিটাৰো নাই, আহি পালোঁ। কিন্তু আমি ৱাটাৰফলটো নাপালোঁ। কাৰণটো হ'ল, গৈ কিনে ইয়াত আপোনাৰ হেৰি হৈ গ'ল। তাৰমানে লোকেশ্যনটো দেখাই এইখিনিৰে, তাৰমানে এইখিনিত যে আহিছোঁ, সিফালে যে আছে, এইখিনিৰে লোকেশ্যনটো দেখাই। সেইখিনিলৈকে আহি কিনে লোকেশ্যনটো শেষ হৈ যায়। কিন্তু ইয়াত অহাৰ পিছত আমাক, ইয়াত চাহপাত বাগানত মানুহে কাম কৰি আছে। তো ইয়াতে আৰু 2-3জনমান মানুহ আছিলে। সিহঁতে আমাক মাতি লৈ সুধিলে যে ক'ত যাবা। আমি ক'লোঁ যে আমি ৱাটাৰফলত গৈ আছোঁ, ডেজিং ৱাটাৰফলত গৈ আছোঁ। তো সিহঁতে ক'লে যে লোকেশ্যনটো আচলতে ইয়াতেই দেখায়। ডাউজাং। আমাক সুধিলে, সোধাৰ পিছত আমি ক'লোঁ যে আমি ডাউজাং ৱাটাৰফলত গৈ আছোঁ। তো সোধাৰ লগে লগে সিহঁতে ক'লে যে এইটোতো ইয়াত আহি পোৱা নাই, লোকেশ্যনটো আচলতে ইয়াতেই দেখায়। কিন্তু গৈ কিনে ইয়াৰ পৰা আৰু দূৰত আছে। ইয়াৰ পৰা 5 কিলোমিটাৰমান, 4.5 কিলোমিটাৰ, 5 কিলোমিটাৰমান দূৰত আছে। তো ইয়াৰ পৰা তো আহি পালোঁ যিহেতু, এতিয়া আৰু কি কৰিম। দাদাহঁতে বহিবলৈ দিলে, অলপমান কথা চথা পাতি কিনে সিহঁতে আমাক লোকেশ্যনটো ওলাই দিলে। ৰিয়েল লোকেশ্যন যিটো, সেইটো ওলাই দিলে। আৰু দাদা এজন ইয়াতেই আছে, তেখেতো তাৰমানে তাতেই যাব এতিয়া। তো আমাক ক'লে যে তোমালোকে আৰু 5 মিনিটমান বহা, মোৰ লগতে যাব পাৰিবা, ডাইৰেক্ট তোমালোকক তাত লৈ কিনে তোমালোকক আমি দেখাই দিম। তো ক'লোঁ যে হয়, ঠিকেই আছে। তো এতিয়া দাদাহঁতে ক'লে যে হ'ব, ইয়াত আহিছা যেতিয়া অলপ সময় বহা, ময়ো যাম এতিয়া, 2 মিনিটমান বহা। তো ভাবিলোঁ ইফালে আহোঁ, আহি কিনে অলপমান ইফালে চাওক কি মজা ভিউটো অলপমান চাই যাওঁ, আপোনালোককো দেখাওঁ। এটা ইম্পৰ্টেণ্ট কথাটো হ'ল যে এই পাহাৰটো যে চাইছে, পাহাৰটোৰ সিফালেই হ'ল ভূটান। তো পাহাৰৰ ওপৰেদি চাগে সীমাটো পৰিছে পাহাৰৰ। তো আমি গম নাপাওঁ ভালকৈ, হ'ব পাৰে আৰু। তো পাহাৰটো তাৰমানে পাহাৰটোৰ সিফালে, তাৰমানে পাহাৰটোৰ অলপ সিফালেই ভূটানৰ বৰ্ডাৰটো বুলি জানো। কিন্তু পাহাৰটোৰে পৰিলে নেকি নাই সেইটো নাজানো। কিন্তু হ'ব পাৰে পাহাৰটোৰ মাজতো পৰিব পাৰে বা পাহাৰটোৰ সিফালেও পৰিব পাৰে। তো ভূটানটো ইয়াৰ পৰা আৰু বেছি দূৰ নহয়, ধৰি লওক 2 কিলোমিটাৰো নহ'ব। তো গতিকে দাদাজনে আহিছে, সিফালে গৈছিলে অলপমান, দাদাজন আহিছে। তো বলক। আৰু এটা ইণ্টাৰেষ্টিং কথাটো হ'ল যে ইফালে যে এয়া চাই আছে পাহাৰটো,
এই পাহাৰটোত হৰিণা ওলায় আমাক ইয়াৰ মালিকজনে ক'লে। আৰু আৰু আহি কিনে বহুত ভালে লাগিছে, যিহেতু ভুল ৰাস্তাত আহিছোঁ অলপ বেয়া লাগিছে, কিন্তু হ'লেও জাগাটো চাই কিনে বহুত ভাল লাগিছে। তো আপোনালোকক ভাবিলোঁ অলপমান ইয়াৰ ঠাইখিনি, লোকেশ্যনখিনি, ইয়াৰ আপোনাৰ কেনেকুৱা ভিউ, এই ভিউটো আপোনালোকক অলপমান দেখাই দিওঁ। তো চাই লওক ভিউটো অলপমান আপোনালোকে। ইফালে হৰিণা ওলায় পাহাৰৰ ওচৰত, চাওক কি মজা ভিউ। আহিছোঁ ভুল লোকেশ্যনত, কিন্তু চাওক কি মজা জাগাত আহিছোঁ। সেইটো পাহাৰ। তো আপোনালোকে 360 ভিউ এটা চালে। তো যিহেতু আমি ইয়াত অহা নাই, আহিছোঁ বেলেগ এটা জাগাত ডাউজেঙলৈ। তো আহি কিনে যিহেতু ভুল লোকেশ্যনত আহিলোঁ, তো ইয়াত অলপমান আপোনালোকক ভুল লোকেশ্যনত আহিলোঁ যেতিয়া আপোনালোকক অলপমান দেখাই দিলোঁ। তো ভালে লাগিছে লোকেশ্যনটো। তো আৰু কথাটো হ'ল যে ইয়াততো এতিয়া আমি দেৰি কৰি থাকিলেতো নহ'ব, আমাৰ সিফালেও যাব লাগিব, আকৌ সন্ধিয়াও হৈ যাব অলপ পিছত, টাইমো নাই, বেছি সময়ো নাই। তো আমি সোনকালে যাব লাগে। তো বলক এতিয়া আমি সিফালে অলপমান যাবলৈ চেষ্টা কৰোঁ। দাদাজনো চাগে আহি কিনে বহি আছে। তো বলক আমি সিফালে যাওঁ এতিয়া, গৈ কিনে আপোনালোকক তাত দেখাই আছোঁ। তো বলক। তো ফ্ৰেণ্ড, আমি যে ক'লোঁ আমাক দাদা এজনে হেল্প কৰি আছে, তো এইজনেই দাদা। তো দাদা আপুনি ইয়াত কি কৰে? একচুৱেলি মই ইয়াত প্ৰেচিডেণ্ট হয় এইটো বাগানৰ। এইটো বাগানৰ প্ৰেচিডেণ্ট। আৰু লগতে স্মল টি গ্ৰ'ৱাৰ্ছবিলাকক চাওঁ। সেইখিনিয়ে। তো ভিজিটত অহাত তোমালোকক লগ পালোঁ। আৰু আপুনি ক'লে যে সিফালে ডাউজেঙত আপুনি কিবা হয়? তাত মই মেম্বাৰ হয়। আমি বহুতকেইটা আছোঁ মেম্বাৰ। যিহেতু মোৰ ডিউটি নাই, সেইকাৰণে মই যোৱা নাই তাত। আপোনালোকৰ কি এইটো ডিউটি চিষ্টেম পৰে নেকি তাত? নহয়, তাৰমানে ইয়াত পাৰ্মানেণ্টলি যিখিনিয়ে মানে সময় দিব পাৰে, সেইকেইটা ল'ৰাই মানে এতিয়া তাত কাম কৰি আছে। তো তাত গ'লে তোমালোকে লগ পাবা কোন কোন আছে। কামটো বহুতখিনি কৰিব আছে তাত, এতিয়া যদিও হোৱা নাই গোটেইখিনি, তথাপিতো লাহে লাহে হৈ যাব যিখিনি কৰিব লগা আছে। চব বস্তুটো লাহে লাহে কৰি যাব লাগে। লাহে লাহে এয়া আমি যেনেকুৱা এতিয়া নতুনকৈ চেনেল খুলিছোঁ, আমি লাহে লাহে কৰি গৈ আছোঁ। তেনেকৈ লাহে লাহে কৰি গ'লে এদিন চবৰে সফল হয়। তো দাদাহঁতৰো নিশ্চয় এদিন সফল হ'ব। হ'ব নিশ্চয়। আৰু দাদা তেনেহ'লে বলক। ঠিক আছে, ব'লা। এয়া আমি যে দাদাজনৰ লগত যে আহিলোঁ, দাদাজনৰ এয়া ইফালে বহুতখিনি বাগান আছে। আৰু দাদাজনে আমাক আহি কিনে ৰাস্তাত সুধিলে, ইফালে পাহাৰ পাইছোঁ, পাহাৰ পোৱাৰ পিছত দাদাজনে আমাক সুধিলে যে তোমালোকৰ কি ধুনীয়া ভিউ লাগে নেকি? আমি ক'লোঁ যে লাগে। পিছত দাদাজনে আমাক ইফালে আনি আছে, এয়া চাওক দাদাজন আগে আগে গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। চাওঁ দাদাজনে আমাক কি কি ভিউ দেখাব আজি। তো বলক আপোনালোককো দেখাওঁ। দাদাজনে আগে আগে গৈ আছে, আৰু ইফালে চাই লওক কি মজা ভিউ। অৰ্গেনিক মানে কি নেচাৰেল। মানে অৰ্গেনিক আৰু নেচাৰেল দুটা পাৰ্থক্য আছে। অৰ্গেনিকটো হৈছে আপোনাৰ চাৰ্টিফিকেট এপ্লাই কৰিব লগা হয়। তো তেতিয়াহে অৰ্গেনিক বুলি ক'ব পৰা হয়। কিন্তু এইটো কমপ্লিটলি নেচাৰেল। এইখিনি চাইছে, ইয়াত 22 বিঘা আছিল, কিন্তু সেইফালে জংঘল কণ্ট্ৰল কৰিব নোৱাৰিলোঁ, জংঘল হৈ গ'ল। এইখিনি মোটামুটি এতিয়া 10 বিঘা মান থাকিব লাগে। আৰু আপোনালোকৰ যে এই গ্ৰীণ টি যে বনায়, তাৰপিছত চব এইবিলাকৰ পৰাই হয় নহয়? ইয়াৰ পৰাই হয়। এতিয়া চোৱা এইটো এতিয়া এইটো যদি ছিঙে আৰু সেইটো নি পেলাই যদি গ্ৰীণ টি এইটো ইয়াৰ পৰা বনাব পৰা যায়। আৰু যিটো হোৱাইট টি হয়, এইটো হোৱাইট টিটো ইয়াৰ পৰা হয়। একেবাৰে কোমলটো এইটোৰ পৰা মই ছিঙি দেখাই আছোঁ, এইটোৰ পৰা হোৱাইট টি। তো এইটো খাব পাৰে যায়। এইটো এনেও খাব পাৰি, অসুবিধা নাই ন? একো অসুবিধা নাই, ইয়াত কেমিকেল নাই। ইয়াৰ ফাৰ্টিলাইজাৰ কেমিকেল, এইটো তাৰমানে প্ৰকৃতিৰ পৰা যিখিনি হৈছে সেইখিনি। তো চালে দাদাই আমাক বহুতখিনি দেখাই দি আছে, দাদাৰে হয় এইবিলাক। দাদাই আমাক আৰু লৈ গৈ আছে, এয়া চাওক, আৰু গৈ আছোঁ আগফালে। তো ফ্ৰেণ্ড চালে আমি ইয়াত এতিয়া বৰ্তমান চি লেভেলৰ পৰা 5000 মিটাৰ ওপৰত আছোঁ। তো ইয়াৰ পৰা আৰু সিফালে উঠি যাব নোৱাৰি, পুৰা জংঘল এৰিয়া হয়।
তো ইফালে যিহেতু যাব নোৱাৰি, তো এইখিনিলৈকে আমাৰ সীমা ন দাদা? এটা কথা আৰু কৈ দিওঁ। কৈ দিয়ক। এই যিটো পাহাৰটো আছে, সেই মাথাটো, সেই মাথাৰ পৰা সেইটো চাইডত ভূটান হয়। সেইটো চাইডত ভূটান। চাইছে, মই যে কৈছিলো অলপ আগত, মই ভাবিছিলো যে হ'ব পাৰে বুলি, তো দাদাজনে কৈ দিলে যে চিউৰ সেইখনেই হয়। এতিয়া আগতে মানে এই যেতিয়া বিঅপি বিলাক নাছিল, SSBৰ বিঅপি বিলাক নাছিল, তেতিয়া এই জংঘল বিলাক কাটি পেলাই মানুহ বিলাকে মানে চব চেছ কৰি দিছিলে। আমি বহুত বাধা দিছিলো, কিন্তু নোৱাৰিলো। এতিয়া এহেঁতে অহাৰ পিছত মানে গছ বিলাক অলপ ডাঙৰ হ'ব ধৰিছে। ডাঙৰ হৈ আছে। সেইটো ওপৰত যদি যায়, তেতিয়াহ'লে তাত খাম্বা পাই যাব আপোনালোকে। ওপৰত তাৰ মানে বৰ্ডাৰটো। বৰ্ডাৰ খাম্বা আছে, ইয়াত এটা আছে, তাত আছে, এনেকুৱাকে অলপ দূৰত আছে। তো সেইটো চাইডটো ভূটান পৰি গ'ল, এইটো চাইডটো ইণ্ডিয়া। তো শুনিলে অলপতে অক্সিজেনৰ প্ৰব্লেম বেছি হয়। তো ফ্ৰেণ্ড সিফালে চাই লওক, একেবাৰে কি মজা ভিউ, একেবাৰে আমি এইবিলাক তাৰ মানে গোটেই হেৰিৰ ওপৰেদি চাই আছো আমি, একেবাৰে গুৱাহাটীৰ পাহাৰো বোলে দেখা যায় ইফালৰ পৰা। আপোনালোকে কেমেৰাত হয়তো বা ভালকৈ দেখা পোৱা নাই, কিন্তু আমি চকু দি যিটো দেখা পাই আছো একদম পুৰা মজা। তো সিফালে চাই লওক কি মজা। सबसे पहले तो नेचुरल व्यू, मतलब नेचर जब खत्म हो जाएगा, চাওক কি মজা ভিউ, तो आपका सब कुछ खत्म हो जाता है लगभग। हमारा इंसानियत भी खत्म होते जा रहा है। তো দাদাৰ লগত আৰু এটা কথা পাতো। দাদাটো ইয়াত বহুত দিন হ'ল আছে। তো দাদা, ইয়াত যিটো আপোনালোকৰ এয়া প্ৰাকৃতিক পৰিৱেশটো, এইটোৰ বিষয়ে অলপমান কৈ দিয়ক। তো প্ৰাকৃতিক পৰিৱেশটো ধৰি লওক, আমি যিহেতু জীৱ, গতিকে আমাক প্ৰাকৃতিক পৰিৱেশটো অত্যন্ত প্ৰয়োজন। কাৰণ প্ৰাকৃতিক পৰিৱেশটো যেতিয়া আমাৰ ধ্বংস হ'ব, তেতিয়া আৰু ইয়াত কোনো বাচি নাথাকে। তো যিখিনি মাটি এনেই পৰি আছে বা এনেই আছে বা ৰিজাৰ্ভ কৰি ৰখা হৈছে, সেইখিনি অন্তত গছ গছনিৰে ভৰি থকা হ'ব লাগে। মানে এনেই পৰি থাকিব নালাগে। আপোনাৰ ঘৰৰ বাৰীটো যদি আছে, তেতিয়াহ'লেও মানে সেইখিনি মাটি অন্তত গছ এডাল হ'লেও ৰুই থৈ দিব লাগে। আৰু দ্বিতীয় কথাটো হৈছে, যিহেতু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত আলোচনা তোমালোকে কৰি আছা মোৰ লগত, তো মই এটা কথা কৈ দিবলৈ ইচ্ছা কৰিম। আমি যিবিলাক খেতি কৰোঁ, সেইবিলাক খেতিত বিশেষকৈ পেষ্টিচাইড, যিটো পেষ্টিচাইড বুলি কোৱা হয়, সেইটো অত্যন্ত মাৰা হয় আজিকালি। কিন্তু যেতিয়া তুমি প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত হৈ থাকিবা, তেতিয়া তুমি গম পাবা। মই ইফালে দেখুৱাই দিম তোমাক, আহাচোন। মই এই গছডাল দেখুৱাই দিবলৈ বিচাৰিম। এই গছডালত হেলোপেল্টিছে আক্ৰমণ কৰিছে। এই যিবিলাক ফুট হৈছে, এই পাতবিলাক যে কেঁকুৰা বেকুৰা হৈ আছে, তো এইটো পোকে আক্ৰমণ কৰিছে। কিন্তু তুমি চাবা, একেডাল গছত এইটোত কিয় আক্ৰমণ কৰা নাই, বুজিছানে? এই এডাল গছতে এফালে আক্ৰমণ কৰিছে, এফালে আক্ৰমণ কৰা নাই। মানে কি, এইটো অলৰেডি আক্ৰমণ কৰি সি গুচি গ'ল। এইটো কিন্তু নতুনকৈ অহা পুং, তো এইটো সি আক্ৰমণ নকৰাৰ আগতে গুচি গ'ল জংঘললৈ। গতিকে তুমি যদি এই বস্তুটো পেষ্টিচাইড মাৰি থাকা, তেতিয়াহ'লে ইয়াত আমি চকুৱেদি নেদেখা কিছুমান পোক পতংগবিলাক আছে, তোমাক সহায় কৰি আছে। সি এই তোমাক অপকাৰ কৰা পোকটোক খাই আছে বা খেদি আছে। যেতিয়া তুমি পেষ্টিচাইড নিদিয়াকৈ থাকিবা, তেতিয়া সেই বস্তুটো প্ৰক্ৰিয়াটো আৰম্ভ হয়। যেতিয়া তুমি পেষ্টিচাইড মাৰিবা, তেতিয়া কি হয়, দুইটা পোকটো একেলগে মৰিল। ভাল কৰাটো মৰি গ'ল, বেয়া কৰা যিটো পোক আছিল সেইটোও মৰি গ'ল। গতিকে এই যিটো ভাল কৰা পোক আছিল, সেইখিনিয়ে সংখ্যাটো শেষ হৈ গ'ল, বেয়া কৰা পোকটো সংখ্যাটো বাঢ়ি গ'ল। তেতিয়া পেষ্টিচাইড অনাবৰত প্ৰয়োজন হৈ গৈ থাকিল। সেইকাৰণে যিমান পাৰে পেষ্টিচাইড কমকৈ কৰক। খৰচ কম হ'ব, পইচা বেছি বাচিব, লেবাৰ কম লাগিব, কাম ভাল হ'ব, মানুহৰ শৰীৰটো ভাল হৈ থাকিব। আমি এই বস্তুটো বেছিভাগ চিন্তা নকৰোঁ। সেইকাৰণে আমাক পেষ্টিচাইড অভাৰ লগা হয়। বেমাৰৰ সংখ্যাবিলাকো বেছি হৈ গৈ আছে, আৰু নতুন আৰম্ভ হৈ গৈ আছে। হয়, সেইবিলাক কাৰণ। সেইকাৰণে যিমান পাৰে পেষ্টিচাইডৰ পৰা দূৰ হৈ থাকিব লাগে।
আপোনাক সহায় কৰা বহুত বস্তু আছে প্ৰকৃতিত বহুত বস্তু আছে সহায় কৰা আমাক প্ৰকৃতিয়ে উপকাৰ কৰে আৰু প্ৰকৃতিয়ে অপকাৰ কৰে দুটাই একে প্ৰকৃতি আৰু এটা কথা হ'ল যে আপোনাক যিটোৱে বেয়া কৰিব হিটো থাকে যদি এটা আৰু ভাল কৰা আপোনাৰ 99টা আছে তো এই বেয়া কৰা এটা মাৰিবলৈ আপুনি যেতিয়া কিবা কিবি ব্যৱহাৰ কৰিব তেতিয়া ভাল কৰা 99টাওটো মৰি যাব 100% তো গতিকে আমি বেয়া কৰা এটা মৰাতকৈ ভাল কৰা যদি 99টা থাকে তেতিয়া হলে আমাৰ উপকাৰটো বেছি হ'ব মই তোমালোকক এটা ভিডিঅ' দিম যিটো ভিডিঅ' তোমালোকে যদি চাব বিচাৰা মই তোমালোকক যদি এড কৰিব পাৰা তোমালোকৰ গ্ৰুপত বেছি ভাল হ'ব আৰু এইটো মই এইটো তোমালোকক দি দিম তোমালোকে তো এইটো দাদাই দিয়া ভিডিঅ'টো চাই লওক এইটো ডাঙৰ পোকটো যে আছে এই ডাঙৰ পোকটোৱে সৰু পোকবিলাকক খাই আছে এই ডাঙৰ পোকটোৱে উপকাৰ কৰি আছে আৰু এই সৰু পোকবিলাক যে আছে এই সৰু পোকবিলাকে এইবিলাক পাতবিলাক খাই পাতবিলাক নষ্ট কৰি আছে তো এই ডাঙৰ পোকটোৱে সৰু পোকবিলাকক খাই আছে খাই কিনে এই ডাঙৰ পোকটো ইয়াৰ পৰা উৰি যায় ইয়াৰ পৰা উৰি গৈ আকৌ বেলেগ জেগাত য'ত বেলেগ জেগাত আকৌ এনেকুৱা সৰু সৰু পোক আছে তাত গৈ কিনে সেই বেলেগ জেগাত তাত আকৌ খাব এনেকৈয়ে চলি আছে তো ফ্ৰেণ্ড আপোনালোকে চালে আমি আহি পালোঁ ৱাটাৰফলৰ ইয়াতে ধুনীয়া নদী আহি পালোঁ এয়া চাওক ইফালে পাহাৰটো চাই কিনে আৰু মজা লাগিছে তো আপোনালোকে চাই আছে ইফালে চাওক ইফালেও পাহাৰ আছে তো চাৰিওফালে পাহাৰ আৰু ইফালে যে পিছফালে চাই আছে ইফালেদি আপোনালোকে নিশ্চয় কেমেৰাত দেখা নাপাব চাগে কিন্তু মই চকুদি দেখা পাই আছোঁ একেবাৰে গুৱাহাটীলৈকে বোলে দেখা পায় সিফালে যিখিনিলৈকে দেখা পাই আছোঁ ইফালে একদম পুৰা গুৱাহাটীৰ যে পাহাৰবিলাক যে আছে গুৱাহাটীৰ পাহাৰ যিবিলাক আছে এই গুৱাহাটীৰ পাহাৰবিলাকো বোলে দেখা পাই ইয়াৰ পৰা দাদাই কৈছে আৰু আমি ইয়াত আহি পালোঁ আৰু দাদাজনক যে চালে বহুত যেনেকুৱা লাগি আছে আমি সপোনত আছোঁ তেনেকুৱা লাগি আছে আৰু দাদাজনক যে চালে আমাক চাহপাত বাগানখনত বহুতখিনি দেখালে বহুতখিনি কৈ দিলে আমাক আমি গম পোৱা নাছিলোঁ যিবিলাক কথা সেইবিলাক কথাও দাদাই কৈ দিলে তো আৰু দাদাজনে আমাক ইয়ালৈকে আনিছে এয়া চাওক ইফালে দাদাজন আছে দাদাজনে আমাক ইয়ালৈকে আনিছে তো দাদাজনক বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো বহুত ডাঙৰ হৈ আছে আমি পাৰ্ট হিচাপত দিম বুলি কৈছিলোঁ তো গতিকে এতিয়া আকৌ নেক্সট ভিডিঅ' এটা আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আহি আছে এইটো হ'ব পাৰ্ট 1 আৰু নেক্সট পাৰ্ট আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব তো আজিলৈকে ইমানখিনিয়ে বাই বাই